ক্ৰিপ্ট'কাৰেঞ্চি মানুহে নাম শুনিলেই যেন লাগে যে ইমান টান, ইমান কঠিন। কেনেকৈ মানুহে ক্ৰিপ্ট'কাৰেঞ্চি নলেজটো ৰাখে, কেনেকৈ বুজে, কেনেকৈ তেওঁলোকে ইনকাম কৰে। কিন্তু মানুহে এইটো নাজানে, বহুতেই নাজানে যে ক্ৰিপ্ট'কাৰেঞ্চিৰ পৰা ৰাতাৰাতি বহুতো হাজাৰ হাজাৰ মানুহ কৰোড়পতি হৈছে। আজি এই বিষয়ে আমি ক্ৰিপ্ট'কাৰেঞ্চি কেনেকৈ ইনভেষ্ট কৰিম, কেনেকৈ সঠিক সময়ত সঠিক আমি ক্ৰিপ্ট'কাৰেঞ্চিত আমি সঠিক পৰিমাণে ইনভেষ্ট কৰি আমি বহুতো টকা উপাৰ্জন কৰিম, এই বিষয়ে অলপ চিম্পল মই উদাহৰণ এটা দিবলৈ এই ভিডিঅ'খন প্ৰস্তুত কৰিছোঁ। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'খন ভাল লাগিলে নিশ্চয় লাইক এটা কৰিব। আজি আমি ক্ৰিপ্ট'কাৰেঞ্চিৰ কিছুমান উদাহৰণসহ আমি কেইটামান নজনা কথা জানিম। হয়, ক্ৰিপ্টো এক্সেছ ইনভেষ্টমেণ্ট, আমি ক্ৰিপ্টোত কিয় ইনভেষ্ট কৰিব দৰকাৰ, ক্ৰিপ্ট'কাৰেঞ্চিত আমি ইনভেষ্ট কৰি আমাৰ কি লাভ, আহক চাই লওঁ। আমি যদি কওঁ BTC বিটকইন 2010 চনত মাৰ্কেটত আহিছিল 7 টকা 2 পইচাত। তেতিয়া আমাৰ মাৰ্কেটত যেতিয়া আহিছিল তেতিয়া দাম আছিল, আৰু তেতিয়া যিসকলে নেকি 10,000 টকা ইনভেষ্ট কৰিছিল তেওঁলোকৰ 1389 তেতিয়া বিটকইন পাইছিল। আৰু তেতিয়া আমাৰ বিটকইনৰ হাইষ্ট ৰেটটো ইয়াত চাব পাৰিছে 62 লাখ টকা। গতিকে আমাৰ 62 লাখতকৈ বৰ্তমান কেইদিনমানত আগত আৰু অলপ বেছি হৈছিল, এতিয়া দামটো অলপ কমিছে। আৰু আমাৰ যিসকলে নেকি 10,000 টকা ইনভেষ্ট কৰিছিল 1389টা বিটকইন পাইছিল, আৰু তেওঁলোক আজিৰ তাৰিখত 861 কোটি টকাৰ মালিক হৈছে। গতিকে ইয়াত ভাবিব লগা কথা, 10,000 টকা ইনভেষ্ট কৰি 861 কোটি টকাৰ মালিক ধেমালি কথা নহয়। আৰু ইথেৰিয়ামটো যদি চাই, ইথেৰিয়ামটো 2015 চনত আহিছিল 38 টকা ৰেট আছিল। 10,000 টকা যিসকলে ইনভেষ্ট কৰিছিল তেওঁলোকে 263টা ইথেৰিয়াম পাইছিল। আৰু আজিকালিৰ দিনত আমাৰ ইথেৰিয়ামৰ প্ৰাইচটো আছে 4,37,850 টকা। আৰু আজিৰ দিনত তেওঁলোক 11.5 কোটি টকাৰ মালিক। আৰু যদি BNB-টো চাওঁ, 2017 চনত আহিছিল 6.61 টকাত তেতিয়া ৰেট আছিল। 10,000 টকা যিসকলে ইনভেষ্ট কৰিছিল 1513টা ইথেৰিয়াম BNB পাইছিল। আৰু এইটো হাই ৰেটটো কৈছে 62,100 টকা। আজি আমি এই ভিডিঅ'খন আপোনালোকক এইখিনি দেখুওৱাৰ উদ্দেশ্য আছে নিশ্চয়, কাৰণ আজি আমি আপোনালোকক ছাজেষ্ট কৰিম, আপোনালোকে যদি এনেকুৱা ক্ৰিপ্ট'কাৰেঞ্চিৰ পৰা ইনভেষ্ট কৰি টকা ইনকাম কৰিব বিচাৰিছে, নিশ্চয় আমাৰ ফ'ৰ্চকইন আছে। এইটো 110% আমি গেৰাণ্টি সহকাৰে ক'ব পাৰোঁ, ই আমাৰ ভৱিষ্যতত বহুত ভাল এটা ৰিজাল্ট দিব। গতিকে এতিয়াও আমাৰ মাৰ্কেটত অহা নাই, ক্ৰিপ্ট'কাৰেঞ্চিৰ যিটো মাৰ্কেট আমাৰ এতিয়ালৈকে মাৰ্কেটত অহা নাই, তথাপিও আমাৰ ৰেট $2.78। আপুনি এই বিষয়ে ভালদৰে জানিবলৈ মেটাফৰ্চৰ অফিচিয়েল ছাইটত যাব পাৰে, আৰু ইউটিউবতো বহুতো ভিডিঅ' পাব। আৰু বিস্তাৰিত জানিবলৈ আপুনি কেনেকৈ কিনিব আমাৰ পৰা সম্পূৰ্ণ আপোনাক সহায় কৰা হ'ব। ডিছক্ৰিপশ্যনত নাম্বাৰ পাই যাব, আপুনি ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। আৰু এই আমাৰ ফ'ৰ্চকইনটো মেটাফৰ্চৰ একমাত্ৰ প্ৰজেক্ট। ই আমাৰ আহি থকা দিনত গুৰুত্বপূৰ্ণ বহুতো মেটাভাৰ্ছ, মানা, বুষ্ট, বহুতো আমাৰ ছিষ্টেমৰ মাজেদি ই আমাৰ প্ৰতিফলিত হ'ব। আৰু মেটাফৰ্চত আজিকালি আমাৰ 20 লাখতকৈ অধিক আমাৰ হোল্ডাৰ্ছ হৈছে, আৰু দিনে দিনে বাঢ়ি আছে। গতিকে আজি এইখিনিয়ে। থেংক ইউ। জয় মেটাফৰ্চ।